6 নম্বৰ অধ্যায় কলা পাঠটো তোমালোকৰ মাজত আনিছোঁ। এতিয়া কলা মানে কি? কলা মানে হ'ল একেবাৰে চৰ্ত যদি আমি কওঁ, কুহৰ সমষ্টি কি বুলি কোৱা হয়? কলা বুলি কোৱা হয়। কু মানে কি? কু মানে হ'ল জীৱধাৰক কু, হয় নহয়? যেনেকৈ আছিল আমাৰ ঘৰৰ একক কেজি, সময় একক ছেকেণ্ড, দৈৰ্ঘ্য একক মিটাৰ, হয় নহয়? একেদৰে এই জীৱধাৰক কু। এতিয়া এই কুবিলাকৰ একলগ হৈ যিটো সমষ্টি হয় তাক কি বুলি কোৱা হয়? কলা বুলি কোৱা হয়। এই সমষ্টি মানে কি? যেনেকৈ চাইকেল সমষ্টি কেনেকৈ হয়? যেনেকৈ চাইকেলৰ চিট, তাৰপিছত তোমাৰ টায়াৰ, তাৰপিছত হেণ্ডেল, সকলোবিলাক এটা সমষ্টি হয় নাই? একেদৰে এই কুবিলাক যদি একলগ হয়, একলগ যদি সমষ্টি তাক কি বুলি কোৱা হয়? কলা বুলি কোৱা হয়। কিছুমান কলা মানে একটু চুলি পৰা একটু কলা নহয়, এই বিলাকটো পৰা একটু কলা নহয়, বুজি পালা না? এতিয়া তোমালোকে চামা হ'ল যিবোৰ কুহৰ আকাৰ আকৃতি স্থান একে পৰা গুণবিশিষ্ট তেনে কুবিলাকৰ সমষ্টি কি বুলি কোৱা হয়? কলা বুলি কোৱা হয়। কলা হ'ল প্ৰধানকৈ দুই প্ৰকাৰৰ, এটা হ'ল উদ্ভিদ কলা আৰু এটা প্ৰাণী কলা। এতিয়া উদ্ভিদ কলা মানে কি? এই মই এতিয়া কম কলা কি কলা কলা কি কলা মানে কাঠ বস্তু পালো নহয়। এতিয়া কলা আমি দুই প্ৰকাৰ পাওঁ, প্ৰাণী কলা। এতিয়া আমি মাত্ৰ উদ্ভিদ কলা বিঘাতে কৰিম। এতিয়া উদ্ভিদ কলা মানে কি? উদ্ভিদ কলা মানে হ'ল ইয়াত লিখিছো উমৈহতীয়া কাৰ্য সম্পাদন কৰা আৰু একে স্থানৰ পৰা সময় সমষ্টি কি বুলি কোৱা হয়? উদ্ভিদ কলা বুলি কোৱা হয়। এতিয়া উমৈহতীয়া মানে কি? তোমাৰ যেনেকৈ ইংৰাজীত কোৱা হয় কমন, আৰু একে স্থানৰ পৰা সমষ্টি কি বুলি কোৱা হয়? উদ্ভিদ কলা বুলি। ই দুই প্ৰকাৰ, ভাজক কলা আৰু স্থায়ী কলা। এতিয়া ভাজক কলা মানে কি? ধৰা মই গছৰ পুলি এটা লগালো, এই গছৰ পুলি এটা লগাৰ লগে লগে এইটো কেইদিনমান পিছত চাবা লাহে লাহে কি হ'ব, তোমাৰ সেই বীজটো ফুটিব, ফুটি কি ওলাব? অংকুৰণ হ'ব। অংকুৰণ মানে কি? যে বীজটো যে আমি লগালো, লগে মাটিত ফুটি যে এনেকৈ যদি ফুটি উঠে, এইটো কোৱা হয় কি বুলি কোৱা হয়? গজালি বুলি কোৱা হয়। আৰু এই অংকুৰণ বুলি কোৱা হয়। অংকুৰণ মানে হ'ল বীজটো যে মাটিৰ পৰা উঠি যায়, অংকুৰণ বুলি কোৱা হয়। এই এনেকৈ হৈ এটা সময় বিলম্ব হৈ এটা সময় কি চাবা তোমাৰ এটা বন্ধ হৈ যাব। যেনেকৈ এই পোৱালি এটা যেতিয়া জন্ম হয়, হোৱাৰ লগে লগে একেবাৰে ডাঙৰ হৈ এটা ষ্টেজ থাকে, 20 বছৰ বা 22 বছৰ বা 18 বছৰ হোৱাৰ লগে আমি এইটো বৃদ্ধি হোৱা বন্ধ হৈ যায়। এই বৃদ্ধি হৈ বন্ধ হৈ যায়, এইটো কোৱা হয় স্থায়ী কলা। ভাজক কলা মানে হ'ল এইটো বিভাজিত হৈ থাকে, হয় নহয়? ভাজক কলা কৰোঁ যেনেকৈ আমি কি কৰা কৰোঁ, এটা গছৰ পৰা দিওঁ, এই গছটো যে ডাঙৰ হৈ আছে এটা সময় বন্ধ হৈ যায় নহয়। এটা গছ ধৰক 50 বছৰ, 50 বছৰ যি সৰুৰ পৰা যিমান যি হাৰত বাঢ়ি আছে সেইটো বাঢ়ি কিমান বছৰ হয়? এটা মানুহ 70 বছৰ বয়স হয়, 70 বা 80 বছৰ বয়স। এটা সৰুৰ পৰা 20 বছৰ বা 18 বছৰ যি হাৰত বাঢ়ে, এই হাৰত এক হাৰত বাঢ়িবলৈ হয়, তেতিয়া মানুহ কিমান হ'ব তোমাক ভাবাচোন। 70 বছৰ কিমান হ'ল হয়? তোমাৰ 70 হাত লাভ হ'ল হয়। এই মানুহটো তেতিয়া আমি কেনে কিমান লাভ হ'ল হয়? এই ঠিক একেদৰে এই 22 বছৰ 18 বছৰ বয়স হোৱাৰ লগে লগে এইটো বন্ধিত হৈ যায়, এইটো যে নাবাঢ়ে, এইটো স্থায়ী কলা, স্থায়ী যে এটা পৰিৱৰ্তন হয়, এইটো স্থায়ী কলা। ভাজক কলা মানে বিভাজিত হৈ আছে, বুজি পালা নাই? এতিয়া আমি ভাজক কলা স্থায়ী কলা সংজ্ঞা দিম।